নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে পুনৰ অন্য এটি ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকক অতি দুখেৰে জনাওঁ যে এগৰাকী জনপ্ৰিয় অভিনেত্ৰী পুনৰ মৃত্যু হয়। অভিনেত্ৰীগৰাকীয়ে নিজৰ ঘৰতেই নিজে আত্মহত্যা পথ বাছি লয়। কোননো এইগৰাকী অভিনেত্ৰী জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। PV ইণ্ডাষ্ট্ৰীৰ পৰা এটা দুখৰ খবৰ আহিছে। এগৰাকী অভিনেত্ৰীয়ে নিজৰ ঘৰতে নিজকে শেষ কৰি দিয়ে। তেওঁ ছুইচাইড নোটত লিখি থৈ যায় বহুতো কথা। আত্মহত্যাৰ তথ্য পোৱাৰ লগে লগে সেই ঠাইত আৰক্ষী আহি উপস্থিত হয় আৰু ছুইচাইড নোট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই আত্মহত্যাৰ প্ৰেমজনিত কাৰণ আছে বুলি উল্লেখ কৰিছে। আত্মহত্যা কৰা অভিনেত্ৰীগৰাকী হৈছে জনপ্ৰিয় অভিনেত্ৰী ইয়ে ৰিশ্তা ক্যা कहलाताত অভিনয় কৰা অভিনেত্ৰী বৈশালী ঠাক্কৰ। জানিব পৰা মতে যোৱা বছৰ এপ্ৰিল মাহত বৈশালী ঠাক্কৰ এংগেজমেণ্ট হৈ যায়। তাৰ এমাহৰ পিছতেই ভংগ হয় এংগেজমেণ্ট। আৰু তেওঁ প্ৰাক্তন প্ৰেমিকে কিছু অসুবিধাৰ সৃষ্টি কৰিছিল। সেই কাৰণতে হয়তো তেওঁ আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হয়।